চুমু যোৱা নাই কিয় বনোৱা বহুত ভোক লাগিছে চুমু কিয় বনাব যোৱা না ভোক লাগিছে মোৰ মন নাই যোৱা বনাবলৈ আজি কিবা এটা বনাই দিয়া যোৱা নাই কিবা আনিলো তুমি মন নাই ৰে যাবলৈ মন নাই ভাগৰ লাগিছে জাষ্ট পাইছো আহি কিবা বনাই দিয়া না তুমি আলু বইল কৰি দিয়াচোন ঠিক আছে কি বনাবা আলু চব বনাম কি বনাবা আলু চব বনাই দিম ঠিক আছে মই বইল কৰি দি আছো হেল্ল' বন্ধুসকল আজি মই কি বনাব বিচাৰিছো আপোনালোকে চাগে আগতীয়াকৈ গম পালেই এতিয়া আমি ষ্টাৰ্ট কৰো আহক এয়া মোৰ বুবু ক'বলৈ লৈছিলোঁ এয়া বুবুৱে অলৰেডি আলুটো বইল কৰি দিছে এতিয়া মই এই আলুখিনি পেষ্ট বনাম ধনিয়া মই কুটি ৰাখিছোঁ এই ধনিয়াখিনি দি পেলাই এইখিনি মই পেষ্ট বুলি ক'লোঁ দেখোন কাটি দিবা হা এই ধনিয়াখিনি মই ইয়াত দি পেলাই এতিয়া মই পিটিকি লওঁ আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দি ল'ম এনেকৈ ভালকৈ আলুটো পিটিকি লওঁ এয়া আলুখিনি মই পিটিকি ল'লোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হ'ল এতিয়া ইয়াত অকণমান জিৰা দিওঁ জিৰা তাৰপিছত এয়া পিঁয়াজখিনি দিওঁ এতিয়া পিঁয়াজ কাটি ৰাখিছিলোঁ মই অথনিয়ে সকলোখিনি ৰেডি কৰি ৰাখিছিলোঁ পিঁয়াজখিনি ভাজোঁ অকণমান সময় ৰঙা পৰালৈকে ভাজি লওঁ পিঁয়াজখিনি ৰঙা হৈছে এতিয়া হালধি দিওঁ অকণমান হালধি দিয়াৰ পিছত এতিয়া চিলি পাউডাৰ দিওঁ এতিয়া আৰু গৰম মছলা অকণমান আমাৰ মছলাখিনি হৈয়ে গৈছে এতিয়া আলুত নিমখ দিয়াই আছে অথনি পিটিকোতে এতিয়া অকণমান সময় ভালকৈ মছলাখিনি লগত আলুখিনি ভাজি লওঁ যাতে মছলাখিনি ভালদৰে মিহলি হৈ যায় এয়া ভাজি লওঁ ভালকৈ এনেকৈ অকণমান সময় ভাজি লওঁ যাতে আলুৰ পানীখিনি শুকাই যায় আলুত অলপ পানী থাকে সেইখিনি যাতে ভাজি শুকাই যায় আৰু লিকতি হৈ যায় এতিয়া আমাৰ এইখিনি হৈ গ'ল এতিয়া বাচন এটাত উলিয়াই লওঁ এইখিনি ঠাণ্ডা হ'বলৈ দিওঁ অকণমান সময় বৰ্তমান এতিয়া ঠাণ্ডা হৈ গ'ল এই আলুখিনি এতিয়া আলু চপৰ শ্বেপ দি লওঁ মই নৰ্মেল যোনটো শ্বেপ হয় সেইটো দিছোঁ আৰু এইফালে বেচন গুলি ৰাখিছোঁ আৰু এইখিনি বিস্কুটৰ গুড়ি তাৰপিছত এইখিনি এনেকৈ বেচন সানি পেলাই তাৰপিছত বিস্কুটৰ গুড়িৰ লগত এনেকৈ ওপৰত সানি লৈছোঁ এই গোটেইখিনি সেনেকৈ কৰোঁ আৰু এয়া আমি এতিয়া বিস্কুটৰ গুড়ি সানি লগাই লৈছোঁ আৰু এইফালে তেল গৰম কৰি লৈছোঁ এতিয়া আমি ইয়াত এইখিনি এটা এটাকৈ ভাজি লওঁ বেছি নিদিওঁ তিনিটাকৈ ভাজিম
এয়া বৰ সোনকালে ৰঙা হৈ গৈছে বেছি দেৰি ভাজি হ'ব নালাগে খালি কি আলুটো বইল কৰা হয় সিজি আছে অকল তলৰ ওপৰৰখিনি ৰঙা পৰালৈকে ভাজি ল'ম এয়া আমাৰ এতিয়া ভজা হৈছে এতিয়া আমি প্লেটত এইখিনি উলিয়াই লওঁ এয়া বন্ধুসকল এতিয়া আমাৰ আলুৰ চব ৰেডি হৈ গ'ল দেখিবলৈ বৰ ধুনীয়া হৈছে আপোনালোকেও এনেকৈ ঘৰত বৰষুণ দিয়াৰ সময়ত ঘৰতে এনেকৈ বনাই খাব পাৰি বৰ উজুকে বেছি সামগ্ৰীও দৰকাৰ নাই আজিলৈ ইমানেই বন্ধুসকল মোৰ যদি চেনেলটো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ